আমি এতিয়া টুকুৰেশ্বৰী মন্দিৰ যাবৰ কাৰণে ওলালোঁ গোৱালপাৰা নননজনী ঘৰৰ পৰা। টুকুৰেশ্বৰী মন্দিৰ বাৰু গোৱালপাৰাতে হয়। আহি পালোঁহি আমি টুকুৰেশ্বৰী মন্দিৰ গোৱালপাৰাত। চাওক আপোনালোকে মন্দিৰৰ চাৰিওফালে ভিডিঅ' কৰিব পৰা নাই কিয় বান্দৰৰ কাৰণে মোবাইলটো কাঢ়ি লৈ যায় বান্দৰে। এই টুকুৰেশ্বৰী মন্দিৰ মাৰ ভৰি দুখনতে তাতে আছে বাৰু তলত। এনেকৈ মন্দিৰত সেৱা কৰি আমি 700 চিৰি বগাই ওপৰত যাম। তলতো আছে মা কামাখ্যাৰ ভৰি দুখন, ওপৰতো মানে 700 চিৰিৰ ওপৰতো আছে মা কামাখ্যাৰ ভৰি দুখন। আমি ওপৰত আৰু চাবৰ কাৰণে গ'লোঁ আৰু মা কামাখ্যাৰ ভৰি দুখন গৈ আছোঁ বাৰু। ভাগৰ লাগিছে তথাপিও গৈ আছোঁ আমি ওপৰত। চিনাৰীবিলাক চাওকচোন কি ধুনীয়া লাগে। আমি এজন চিকিউৰিটি গাৰ্ড হিচাপে মানুহ এজনক লৈছোঁ বান্দৰৰ কাৰণে। বান্দৰ বহুত বান্দৰ টুকুৰেশ্বৰী মন্দিৰত গোৱালপাৰাত। বান্দৰে ভয়তে আমি এজন মানুহৰ হয়তো ভাগৰি গৈছে। চাওক চাৰিওফালে তো বহুত তলৰ পৰা আমি উঠি আহিছোঁ 700 চিৰি আৰু 1.5 কিলোমিটাৰ ৰাস্তা গৈ আছোঁ বাৰু। ওপৰত উঠিমেই আৰু পামেই আৰু। উঠি পালোঁহি বাৰু আমি 700 চিৰি বগাই ওপৰত মা কামাখ্যা মন্দিৰটো লোহাৰ বাৰু। মা কামাখ্যাৰ ভৰি দুখন আপোনালোকে ভিতৰত চাব, আপোনালোকে দৰ্শন কৰিব। আমিও দৰ্শন কৰিলোঁ। চাওক এই যে ভৰি দুখন মা কামাখ্যাৰ। তাৰপিছত খাই বৈ আমি ল'ৰা ছোৱালী যেতিয়া ভাগৰ লাগে ৰেষ্টুৰেণ্টত খালোঁ অলপ কিবাকিবি খাই বৈ আমি নননজনী ঘৰত আজি যাম। তাতে থাকিম 2 দিনমান। গোটেইকেইটা মিলি খালোঁ। বৰ ফূৰ্তি পালে ল'ৰা ছোৱালী দুটা ৰেষ্টুৰেণ্টত খাব পাইছে সিহঁতে।